बाक्सा जिल्लानि मसलपुर DAO मावख'नि हलाव मोनसे फोरोंथाय हाबाफारि खुंदों। बाक्सा जिल्लानि सिङाव थानाय गुबुन गुबुन BCDCनि मासिगिरि आरो सोद्रोमाजों लोगोसेयैनो गोबां आबादारिफोरा बाहागो लायो। बे हाबाफारियाव आबादारिफोरा फोरोंथाय लायो आरो बुंथिगिरिफोरा बिबुंथिजों थुलुंगाखां होयो। आसलते आमार এটা ডাঙৰ স্কিম লৈছে BTC চৰকাৰে। এই যে টিস্যু কালচাৰ মানে কলৰ পুলি বিতৰণ আমাৰ মসলপুৰ বাক্সা জিলাত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক আমাক এটা মসলপুৰ সাব ডিভিজন আমাক 1,23,000 পুলি দিছিলে। তাৰে ভিতৰত আমি এতিয়ালৈকে 60,000 পুলি পাইছোঁ আৰু কিছু পুলি পাব লগা আছে। 60 নহয় 80,000 পুলি ইতিমধ্যে পাইছোঁ আমি আৰু কিছু পাব লগা আছে, সেইখিনি আহিব দুদিনতে। আজি এতিয়া খেতিয়কখিনিক মাতি আনি আমি এই টিস্যু কালচাৰ পুলি কেনেকৈ ৰোপণ কৰিব লাগে, কেনেকৈ পৰিচৰ্যা কৰিব লাগে, কেনেধৰণৰ সাৰ দিব লাগে, কেনেকৈ যত্ন ল'ব লাগে, গোটেইখিনি কথা আমাৰ পুনেৰ পৰা অহা চাইণ্টিষ্টজনে আমাক ভালকৈ খেতিয়কসকলক বুজাই দিছে। আমি ভাবোঁ যদি খেতিয়কসকলে সঁচাকৈ এই ট্ৰেইনিংটো মনোযোগেৰে শুনিছে আৰু গৈ পেলাই তেওঁলোকৰ নিজৰ ফিল্ডত এই পুলিখিনি ৰোওঁতে যদি ব্যৱহাৰ কৰে, এই ট্ৰেইনিঙৰ যিখিনি পাইছে এই কথাখিনি যদি ব্যৱহাৰ কৰে, এইমতে যদি তেওঁলোকে কলৰ পুলি ৰোপণৰ পৰা পৰিচৰ্যালৈকে সকলোখিনি কৰে, তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ BTCত গোটেইকেইখন জিলাতে যিমান কলৰ পুলি দিছে সেইমতে আমাৰ ইয়াত এটা ভাল কল উৎপাদন, এই জিলাকেইখনত আমাৰ ভাল কল উৎপাদন হ'ব। আৰু আমাৰ বাক্সা ডিষ্ট্ৰিক্টত আমি যিখিনি এতিয়ালৈকে দিলোঁ আৰু খেতিয়কসকলে নি যদি আগ্ৰহেৰে সঁচাকৈ আজিৰ প্ৰশিক্ষণৰ যিখিনি তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিলে সেইমতে যদি তেওঁলোকে কলপুলিখিনি ৰোওঁতে বা পৰিচৰ্যা কৰোঁতে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে মই ভাবোঁ তেওঁলোক সঁচাকৈ সফল হ'ব আৰু আমাৰ জিলাখনৰ কাৰণে এটা ভাল নাম হ'ব। বহুত খেতিয়কে ভাবি আছে জাহাজী কলৰ পুলি বুলি আগ্ৰহ প্ৰকাশ কৰা নাই, সকলোৱে কি ক'ব? আচলতে এই যিটো জাত মানে আমাৰ যিটো টিস্যু কালচাৰৰ জাত G9 বুলি কয়, এইটো দেখাত জাহাজী কলৰ দৰে, আমি যিটো বৰজাহাজী কওঁ ঠিক তাৰ দৰে। গতিকে ইয়াত তেওঁলোকে আগ্ৰহ কিয় প্ৰকাশ কৰাটো মই বুজি পোৱা নাই। জাহাজী কল বুলি ক'লেতো বেয়া কল নহয়, কিন্তু এইটো জাহাজী কল নহয়, জাহাজী কলৰ দৰে দেখাত হ'ব পাৰে, কিন্তু ইয়াৰ যথেষ্ট মানে ডিমাণ্ড আছে বাহিৰতো। গতিকে আমাক গতিকে প্ৰশিক্ষকজনে বা ট্ৰেইনিং দিব অহা মাষ্টাৰ ট্ৰেইনাৰজনে তেওঁলোকক কৈছে যে তেওঁলোকে যিমান পাৰে এইটো বাহিৰত পঠোৱাৰ কাৰণে চেষ্টা কৰিব, মানে এক্সপৰ্ট কৰাৰ কাৰণে তেওঁলোকে এটা লিংকেজ ৰাইজক দিব। গতিকে মাৰ্কেটিঙৰ কথাটো তেওঁলোকে চিন্তা কৰিব নালাগে, মাত্ৰ খেতিটো যাতে ভাল হয় তেওঁলোকে সেইটো কথা লক্ষ্য কৰি খেতিখন ভাল ধৰণে মানে গছপুলিখিনি ভালকৈ ৰোপণ কৰিব লাগে ভাল জেগাত। এতিয়া তেওঁলোকে কৈছে যে এইটো কলৰ মাজত তামোলৰ মাজত ৰুলে নহ'ব, কাৰণ তাতে সম্পূৰ্ণ ৰ'দটো নাপাব। গতিকে এইটো খোলা ঠাইত সম্পূৰ্ণ কলৰ বাগান হিচাপে তেওঁলোকে এইটো খেতিটো কৰিব লাগিব। बरपेटा रडनि मुरि बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दाउला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन, जेरैहाय डायबिटिस, लोमजानाय साजानाय, आथिं आखाइ, मोदोमाव सानाय सुनाय, भां, गान्जा, डेन्ड्राइट, ड्राग्स बायदि फेग्रा मुवा लानाय, फेग्रा मुवा मोनाब्ला हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118।